কবিতাটির শিরোনামা এজাক অচিনাকি বতাহ। কবি আলতাফ হোসেন, পাঠ আসমিন ওয়ালিজা বেগম তালুকদার। হুৰাহুৰেৰে সোমাই আহিল এজাক অচিনাকি বতাহ, খিৰিকীৰে ফাকেৰে কোঠালিটোলৈ হৃদয় নিৰ্ভত কোণত সাঁচি থোৱা সোণালী সপোনবোৰ সাৰ পাই উঠিল দুখৰ দুপৰীয়াটো। এজাক অচিনাকি বতাহ আহি হাত ফাউলি দি মাতে সপোনক, কোঠালিটোৰ ভিতৰৰ পৰা ওলাই আহি অচিনাকি বতাহ জাকৰ সৈতে অচিন বাটেৰে গতি কৰি অচিন দেশলৈ গৈ অচিন মানুহৰ আপোন হোৱাৰ সপোন। অচিনাকি আপোনজনৰ বাবে অকলশৰীয়া কোঠালিটোৰ ভিতৰত চিঠি এখন লিখি থাকোঁতে এজাক অচিনাকি বতাহৰ লগত কপৌ চৰাই এজনী আহি চিঠিখনলৈ উৰা মাৰিলেই শূন্য আকাশলৈ। ৰুদ্ৰজল সোণালী সপোনবোৰক নষ্ট কৰি পেলালে এজাক অচিনাকি বতাহে। ধন্যবাদ।